কমিউনিটি হেলথ চেণ্টাৰত গুৱাহাটী মেডিকেল কলেজৰ RIO ৰিজনেল ইনষ্টিটিউট অফ অপথালমলজি আঞ্চলিক চকু গৱেষণা কেন্দ্ৰৰ পৰা প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰকে ধৰি কিছু চকু বিশেষজ্ঞ আমাৰ আয়ুষ্মান ভাৰত তথা নেশ্যনেল ব্লাইণ্ডনেছ কণ্ট্ৰল প্ৰগ্ৰামৰ আণ্ডাৰত গভৰ্ণমেণ্ট অফ আছাম NHM আছাম এটা চকুৰ পৰীক্ষা শিবিৰ চলি আছে। ইয়াতে স্পেচিয়েলি ফ'কাছ কৰা হৈছে কেটাৰেক্ট যিটো বাৰ্ধক্যজনিত বেমাৰ, যিটো চকুত চানি পৰে, সেই বেমাৰটোৰ মানে স্ক্ৰিনিং বুলি কয়, মানে প্ৰাথমিক পৰীক্ষণ। এই পৰীক্ষা কৰি তেখেতসকলক গুৱাহাটী মেডিকেল কলেজলৈ নি অপাৰেশ্যন কৰি চকুৰ অস্ত্ৰোপচাৰ কৰি চৰকাৰৰ ফালৰ পৰা তেওঁলোকক চশমা প্ৰদান কৰা হ'ব আৰু তেখেতসকলে যিবোৰ বয়োবৃদ্ধ মানুহে চকুৰে দেখা নাপায় তেওঁলোকসকলে বাকী দিনকেইটা চকুৰে দেখা পাই ভালকৈ চলিব পাৰিব। লগতে আমাৰ বৃহত্তৰ চন্তলি অঞ্চলত চকুৰ যি বিকাৰ আছে, বয়োবৃদ্ধ বা মজলীয়া কম বয়সীয়া সকলো মানুহৰে প্ৰাথমিক চকুৰ চিকিৎসা গুৱাহাটী মেডিকেল কলেজৰ সদস্যবৃন্দ ইয়াতে কৰি আছে। তো বিশেষ উদ্দেশ্য হ'ল চন্তলি সামূহিক স্বাস্থ্য কেন্দ্ৰত আছাম গভৰ্ণমেণ্ট NHM আছামৰ ফালৰ পৰা এটা উদ্যোগ লোৱা হৈছে যাতে এই হস্পিটেলখন দিনক দিনে উন্নতিৰ ফালে ধাৱমান হয় আৰু মাজে সময়ে এনেকৈ গুৱাহাটী মেডিকেল কলেজকে ধৰি কিছু বিশেষজ্ঞ চিকিৎসক আহি আমাক চিকিৎসা সেৱা আগবঢ়াই অঞ্চলৰ বিশেষকৈ পিছপৰা আৰু গৰীব শ্ৰেণীটোক তেওঁলোকে এটা সকাহ দিব, সেয়া আমাৰ প্ৰধান উদ্দেশ্য। কি বিনামূলীয়া নেকি? এয়া সম্পূৰ্ণভাৱে বিনামূলীয়া আৰু যি অস্ত্ৰোপচাৰ হ'ব, যি চশমা প্ৰদান হ'ব গুৱাহাটী মেডিকেল কলেজত আছাম গভৰ্ণমেণ্টৰ পৰা আয়ুষ্মান ভাৰতৰ জৰিয়তে, সেয়াও সম্পূৰ্ণ বিনামূলীয়া। ইভেন তেওঁলোকক গুৱাহাটীত লৈ যোৱা থৈ যোৱা সেইখিনিও বিনামূলীয়া হয় আৰু এয়া আমাৰ আগৰ পৰাও চলি আছে। ঠিক আছে।